এয়া আপোনালোকক মই দেখাইছোঁ বন্ধু-বান্ধৱীসকল। আপোনালোকে চাওক, পলু এৰী পলু পকা আহিল আৰু মই আজি এটা নতুন পদ্ধতিৰে এটা বাঁহ বনাই দিছোঁ তেওঁলোকক। ইয়াত আছে কলমগুৱা আৰু এটা ফটা আঁঠুৱা। সেই আঁঠুৱাটোৰ সৈতে তেওঁলোকে আপোনালোকক দেখুৱাইছোঁ পকা আহিলে খৰকৈ উঠে আৰু সেই পকা অহা পলুটো তেওঁলোকক এটা বাঁহ বনাই দিছোঁ। এই আঁঠুৱাটো বান্ধি তেওঁলোকে ওলাই যাব নোৱাৰাকৈ এটা ব্যৱস্থা কৰি দিছোঁ আৰু তাত এইখিনিতে মই এটা ফুটা ৰাখিছোঁ আৰু এই ফুটাটো দি তেওঁলোকক ইয়াত কলমগুৱা ভৰাই দিছোঁ আৰু তেওঁলোকে তাতেই সুন্দৰকৈ তেওঁলোকে বাঁহ বান্ধিছে। মই আপোনালোকক দেখাইছোঁ। এয়া চাওক, খুব ধুনীয়াকৈ তেওঁলোকে এটা আটোমটোকাৰীকৈ কিছুমান বাঁহ বনাইছে। এইটো মই আপোনালোকক দেখাইছোঁ। এয়া খুব ধুনীয়াকৈ তেওঁলোকে বাঁহ বনাইছে। খুবেই ভাল লাগে এনেকুৱাবিলাক কাম কৰি, আমাৰ খুব ভাল লাগে। মই এয়া এৰী পলু কৰিছিলোঁ, এয়া পকা আহিছে আৰু এইখিনি আজি পকা আহি শেষ নহয়, কাইলৈ মানলৈ শেষ হ'ব। এয়া পকা আহিছে, খুব ভাল লাগে। এনেকৈ পকা ধৰি খুব ভাল লাগে, খৰকৈ উঠে, খুবেই ভাল লাগে। এয়া আপোনালোকক মই দেখাইছোঁ। এইটো পকা অহা নাই। তেওঁলোকক এইকেইটা মই ইয়ালৈ আনি দিছোঁ। এইখিনি মোৰ মাজু, এয়া তেওঁলোকে ৰৈ আছে যে, এইখিনি আপোনালোকক দেখাইছোঁ মই। এইটো ৰৈ আছে, তেওঁলোকে মানে তেওঁলোকে এনেকুৱা এটা মুঠ খলাইছে। এইটো মুঠ এনেকুৱা ধৰণৰ এটা নিজৰ মুঠ খলাইছে আৰু মুঠটো খোলাৰ পাছতহে তেওঁলোকে পাত খাব। এদিন বা দুদিন তেওঁলোকে এনেকৈ ৰৈ থাকিব, তাৰপিছতে এই মুঠটো খোল খাই যাব আৰু তেওঁলোকে লগে লগে ডাঙৰ হৈ যায়। এনেকৈ সৰুৰ পৰা এনেকৈ ডাঙৰ হৈ যাব আৰু এনেকৈ মুঠ সলাব। আৰু মুঠ সলাই মই কুমলীয়া পাত দি থৈছিলোঁ। এতিয়া তেওঁলোকে যেতিয়া মুঠ সলাই ডাঙৰ হ'ব অকণমান, তেতিয়া এনেকৈ ধৰণৰ তাৰ ওপৰৰ পাতটো, মানে মিডিয়াম পাতটো মই তেওঁলোকক দিছোঁ। এনেধৰণে মোৰ কেইবাটা ভাগো আছে। এইটো আপোনালোকক দেখাইছোঁ। এয়া মুঠ সলাইছে, মুঠ সলাই এইটো ডাঙৰ হৈছে। তাৰ তলৰ চামৰ এইটো আৰু একেবাৰে সৰু আছে। এয়াই তেওঁলোকৰ এয়া মুঠ সলাবলৈ তেওঁলোক ৰৈ আছে। এয়া আপোনালোকক মই দেখাইছোঁ। তাতোতকৈও মই এটা কৰোঁ, ইয়াত সৰু যিবিলাক পলু ধৰক পাত খাবলৈ পোৱা নাই, কেনিবাতি তেওঁলোকে মানে সৰু হৈ গৈছে, মানে ধৰক তেওঁলোকৰ সমান আগবাঢ়িব পৰা নাই, সেই পলুখিনি কুমলীয়া পাত এটা দি এনেকৈ ৰাখি থৈছোঁ আৰু তেওঁলোকে মুঠটো সলাব পৰা নাই। এইটো দেখিছে আপোনালোকে, মুঠ সলাই এইটো মুঠটো সলাই এইটো ইতিমধ্যে তেওঁ মুঠটো সলাইছে। সলাই কুমলীয়া পাতটো খাই দিয়াৰ পাছত তেওঁলোকে গাত জোৰ আহিছে। আহি অহাৰ লগে লগে এনেধৰণে আমি পলুৰ ট্ৰিটমেণ্ট কৰিব লাগিব। তেওঁলোকৰো যেতিয়া আপোনাৰ ধৰক পুষ্টিহীনতাত ভোগাই বুলি কয় যে মানুহৰ, তেনেকৈ তেওঁলোকে এনেধৰণৰ সৰু পলুকেইটা আনি মই এনেকৈ ধুনীয়া কুমলীয়া পাত দি পেলাই এনেকৈ ৰাখি থওঁ। আৰু এয়া মই আপোনালোকক দেখাইছোঁ। আৰু এটা বস্তু দেখাইছোঁ, এইটো আপোনালোকৰ সাৰ হয় আমাৰ। এইটো আমি যদি গছৰ গুৰিত দিওঁ, যিকোনো ফুলৰ গছই হওক বা শাক চব্জিৰ গুৰিত যদি আমি এই বস্তুটো দিওঁ, খুব ধুনীয়া এটা সাৰ হয়। এইটো তেওঁলোকৰ লেটাটো এনেকৈ এটা ধুনীয়া জালুকটোৰ নিচিনা এটা খুব ধুনীয়া সুন্দৰ লেটা হয়। এইখিনি আমাৰ পলুৰ ইতিমধ্যে পকা আহিছে। পকা আহি এইখিনি মই এতিয়া লেটা উলিয়াব লাগিব আৰু ইয়াৰ পৰা উলিয়াই লেটাটো মই বিক্ৰী কৰিম আৰু তাৰ যিটো সূতা সেইটো মই ৰাখিছোঁ। এয়া আপোনালোকে দেখাইছোঁ। মই এই লেটাটো বিক্ৰী কৰিম। এনেকুৱা এটা লেটা ইয়াৰ ভিতৰৰ পৰা মই উলিয়াম। এইটো ককন, এই ককনটোৰ পৰা ভিতৰৰ পৰা মই এইটো লেটাটো উলিয়াই মই মানুহক এইটো বিক্ৰী কৰিম। আৰু এইখিনি ধুনীয়াকৈ মই এইখিনি থৈছোঁ। মিনিমাম মোৰ 5টা দিন লাগে। আজি 3 দিন হৈছে, কাইলৈ থাকি মই পৰহিমানলৈ এইখিনি ইতিমধ্যে উলিয়াম। আৰু এনেধৰণে কামবিলাক আমি কলথোকৰা কাটি আনি থৈছোঁ। এনেধৰণৰ পলুৰ এইটো এটা বাঁহ বনাইছোঁ আৰু ইয়াতো ওপৰতো আঁঠুৱাৰে বেৰি দিছোঁ, যিহেতু তেওঁলোক ওলাই যেনি তেনি যাব বাঁহ ল'ব বিচাৰে। যেনি তেনি ল'লে মানে আমাৰ অসুবিধা হয়, সেইকাৰণে এনেকৈ খুব ধুনীয়াকৈ তেওঁলোকক এটা বাঁহ বনাই দিছোঁ আৰু ইয়াৰ আঁঠুৱাৰে বান্ধি দিছোঁ। আৰু ইয়াৰ ভিতৰত তেওঁলোকে নিজে গৈ নিজৰ জেগা বাচিলৈ বনাব। আৰু এইখিনি মোৰ কালিলৈ হয়তো পকা আহিব। এইখিনি আজি মই তেওঁলোকক পাত দিব লাগিব আৰু তেওঁলোকে পাত খাইছে ইতিমধ্যে। আৰু কালিলৈ বনালে এইখিনি পকা আহিব। আৰু এয়াই ভিডিঅ'টো আপোনালোকে চাই থাকিব। এনেকুৱা ধৰণৰ ভিডিঅ' মাজে সময়ে মই এটা দি থাকিম আৰু কৰি ভাল লগা কামবোৰ আপোনালোকে কৰক। এনেকুৱা ধৰণৰ সুন্দৰ মানে পলুৰ খেতি আমি কৰিব পাৰোঁ। ঘৰতে থাকি আমি একোগৰাকী মাইকী মানুহে নিজৰ ইনকাম কৰিব পাৰোঁ। লগতে আমি মানে এই বস্তুবিলাক আমি আজৰি সময়ত খুব সুন্দৰকৈ কৰিব পাৰোঁ। আৰু এনেধৰণে কৰি যদি আমি আগবাঢ়িবলৈ চেষ্টা কৰোঁ, এগৰাকী মহিলা আমি নিজৰ ঘৰখনৰ অকণমান আৰ্থিকভাৱে মানে সকাহ দিব পাৰিম। এয়াই হ'ল মোৰ প্ৰয়াস আৰু এয়া মই কৰি আছোঁ। আপোনালোকেও কৰক। ধন্যবাদ।